Hey guys, good morning. Welcome to my YouTube channel. Aru mor channel loi apunalogok swagotom janaisu. Aru akha koru apunaloke bhale ase aru moyo bhale asu. Aru bahut din dhori YouTube video dia nasilu. Bahut late koi upload kori asilu. Aru friend bore khudi asil je kiyo video dia nai. Video ketia aibo makeup hikai asu enekwa nohoi je makeup bahut bhalke moi makeup koribo paru. তেনেকুৱা একো নহয় মানে যিখিনি শিকিছো বা যিখিনি কৰি আছো সেইখিনিয়ে যিখিনি পাৰো আৰু সেইখিনিয়ে মই তাইক শিকাম তাই মানে মোৰ ফ্ৰেন্ড এজনীয়ে সুধিছিলে যে ৰিনি মোক মেকআপ শিকাবা নেকি এনেকে সুধি আছিলে খুদতে মই কৈছিলো হ'ব মই যিখিনি পাৰো তোমাক মই সেইখিনি শিকাম আৰু মোৰ মেকআপ শিকা যোৱা বছৰে কমপ্লিট হৈছে যেতিয়া মই বিউটিচিয়ানৰ কোৰ্স কৰি আছিলো তেতিয়া মই মেকআপ কোৰ্সটো কৰিছিলো তেতিয়া একেলগে দুটাই কমপ্লিট হৈছে আৰু এতিয়া বৰ্তমান যিখিনি পাৰো সেইখিনি মই কাম কৰি আছো আৰু তাই তেনেকে কোৱাৰ বাবে মই তাইক শিকাম বুলি ভাবিছো আৰু কেনেকে শিকাও আৰু কেনেকে ক্লাস কৰো আপোনালোককো দেখাম চাই লওক আৰু মই পঢ়াৰ মাজতো এনেকে ভাবিছিলো যে পঢ়িও থাকিম আৰু কিবা এটা কৰি থাকিম তেনেকুৱা এটা ইচ্ছা আছিল আৰু সৰুৰে পৰা ডান্স বা এক্টিং বা গান তেনেকুৱা মই বহুত ভাল পাইছিলো আৰু সৰুৰ পৰা ডান্স কৰিছিলো আৰু এক্টিংও অলপ চলপ কৰো আৰু যেহেতু আগতে মই মেকআপটো শিকা নাছিলো বা বিউটিচিয়ান শিকা নাছিলো তেতিয়া মই ট্ৰাই কৰিছিলো ধৰি লওক তুলনি বিয়া তেনেকুৱা সৰু থাকোতে লগৰ ফ্ৰেণ্ডবোৰে কৈছিলে যে তই মোক আজি সজাই দিবি তেনেকৈ কৈছিলে শিকা নাছিলো যদিও ট্ৰাই কৰিছিলো আৰু ধৰি লওক বিউটিচিয়ান শিকা নাছিলো যদিও মোৰ ফ্ৰেণ্ড বা জেঠিমা বাহঁতক হেয়াৰ কাট দি দিছিলো তেতিয়াৰ পৰা সৰুৰ পৰা মোৰ এইবিলাকৰ চখ আছিলে বা ইচ্ছা আছিলে এতিয়া পঢ়াৰ মাজতো কিবা এটা কৰিম বুলি ভাবিছিলো তাৰ মাজতে মই বিউটিচিয়ান কোৰ্স কৰিলো আৰু মেকআপটো শিকিলো আৰু এতিয়া কাম কৰি আছো যিখিনি পাৰিছো সেইখিনিয়ে কৰি আছো বাৰু এতিয়া মই তেনেকৈ আপোনালোকক অলপ গুৰুত্ব দেখুৱাম চাই থাকক আৰু মোৰ সৰুৰে পৰা ডান্স বা এক্টিংত বহুত বেছি চখ আছিলে সৰুৰে পৰা ডান্স কৰিছিলো বা গানো গাইছিলো অলপ চলপ আৰু 2021ত টিহু কলেজত তাত মই মডেলিঙো ট্ৰাই কৰিছিলো ফাৰ্ষ্ট টাইম মডেলিং ট্ৰাই কৰিছিলো আৰু তাত পাইছিলো মিছ এট্ৰাক্টিভ হৈছিলো বহুত বেছি ভাল লাগিছিলে আৰু কিছুমান বিহু গানেই হওক বা কিছুমান শ্বৰ্ট মুভি ইউটিউবত তেনেকুৱা সৰু সৰু কিছুমান কাম কৰি আছো আৰু মোক বহুত সৰুৰে পৰা এইবিলাকৰ চখ আছিলে বা ইচ্ছা আছিলে বেলেগক সজাই ভাল পাইছিলো আৰু নিজক সজাও ভাল পাইছিলো সেইকাৰণে ধৰি লওক বিউটিচিয়ান বা মেকআপ কোৰ্সটো কৰিলো যেহেতু আনক সজাই ভাল পাওঁ বা নিজক সজাও ভাল পাওঁ আৰু এইবিলাক কাম কৰি আছো আৰু যিহেতু মোৰ ফ্ৰেণ্ডজনীয়ে তাই ইচ্ছা কৰিছে যে মোৰ কিবা এটা মানে মই কিবা এটা বেলেগক সজোৱা বা তাই ভাল পাইছে কিছুমান কাম চাই ভাল পাইছে বা মোৰ তাত শিকিম বুলি ভাবিছে আনক সজোৱাখিনি তাইৰ ভাল লাগিছে যিখিনি পাৰিছো তাইক মই শিকাব ট্ৰাই কৰিম আৰু ট্ৰাই কৰি আছো আৰু আপোনালোকক তাৰে কিছুমান আজি ভিডিঅ' দেখাম চাই থাকক আৰু মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব আৰু এনেকৈ আগলৈ মৰম দিলে আপোনালোকক ভিডিঅ' দি থাকিম বা দিব ভাল লাগিব মোৰ ফালৰ পৰা আৰু মোৰ ভিডিঅ' চাই ভাল লাগিলে সকলোৱে মৰম দিব আগুৱালি ল'ব চাই থাকক
ষ্টেটাছত চাই থাকোঁ তাৰপিছত ভাবিলোঁ যে ৰিনিতাক মই শিকি লওঁ সেইকাৰণে মই শিকিব আহিছোঁ আৰু ক্লাছত মেকআপ কৰিলোঁ এয়া মেকআপ কৰা হৈ গ'ল কমপ্লিট আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে মেকআপটো ৰিনিয়ে বহুত ভাল মেকআপ কৰে বহুত ধুনীয়া একদম মেকআপ এটা দিছে আৰু তাইক বহুত বেছি ভাল লাগিছে আৰু মানে কি বডিটো বহুত শ্লিম হয় আৰু বহুত বগা হয় বহুত বেছি ভাল লাগিছে মেকআপটো কৰি আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে জানো যে তাই ধুনীয়া মেকআপ কৰে তাৰ কাৰণে মই তাইৰ তাত এডমিশ্যন ল'লোঁ আৰু তাই সঁচাকৈ খুব ধুনীয়া মেকআপ কৰে আৰু তাইৰ মেকআপবোৰ মই সদায় ষ্টেটাছত দেখি থাকি মোৰ ভাল লাগিল তাৰ কাৰণে মই তাইৰ মেকআপ ক্লাছত জইন কৰিলোঁ যদি আপোনালোকে এনেকুৱা ধুনীয়া লুক পাব বিচাৰে বা কাৰোবাক দিব বিচাৰে তেন্তে ৰিনিৰ লগত কণ্টেক্ট কৰি ল'ব যোগাযোগ নাম্বাৰ দিয়া থাকিব স্ক্ৰীনত ধন্যবাদ আৰু মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি